मैना ओ मैना आ जल्दी आ स्कूल जाओ देरी है ना आ ये लो इतना देरी तो इतना शूटिंग होते लगे नहीं स्कूल जाते ले जल्दी चल देरी है ना साइकिल आओ बैठो साइकिल ले जाता मुई लगटा फोन कर दो वालो कामर कथड़ा पाते के नास्ती हो हां जा आराम से जाबे हो हां तो पहले बोलली रे कामर कथड़ा मालिक टा पूछ करलिन ने हां मटा पूछ कर रही मानू लागबे बोल रहे तो आज मालिक टा लोग कथा बताई दिबी ना सांजे हबे कुछ होला बे हो हां ठीक है तो राखी तो ना हबे राख मां भनी आसली दादा कोई दादा कामेर कथा बोलछे लगड़ दाखल कहाँ रोई बे इतना टाइम से देखी है देख तो कौन ना माने मोर बहिनटा बोल रहे तो एक जगह में जाके आबो तो वहां जाके आली तो देख ले ना छेनाडा मोर दीदी छाड़े गन पलाई जे वारो दिमाड़ा मोर सामने आसी दे ओटा गन बहुत टाइम मिलो ना सन जाते लागो जो चल तो बे देरी नहीं आ चुप ओ सर ओ आसु आ भीतर ता ठीक है सर तुम आसो तुमको आ सर खबर ভালনে आबो কি হলতে তেল নাই স্যার আপনি যে কইলা মানু এটা লাগে বলি কাম খাতে তো এই মানটু লই আইছো মানে এই কইছলা কাম বলি আছে মানে কাম এটা আছে বলি তো যে কইলি মই যাম বলি তো লই আইছো মান কি নাম কি है নাম তো কইলি निखिल 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 की दास दास माने की हलस की आमार घरत माने मानु नाय माने মই অকলে মানে কাম কৰা মানুহ আৰু স্কুলত পঢ়ি আছে মানে ভনি এটা আছে কৰো তাকু কোন ক্লাস ই 8ত পঢ়ি আছে মই এবাৰ মেট্ৰিক দিম মানে তো মানে পইচা পাতি নাই তো এইটো কাৰণে কাম দি আছে কি কাম লাগে তো ক আপুনি কাম এটা ভালদৰে দিব অলপ টান আছে মানে কামটো যেনেকৈ থাকো কামটো মই কৰিম মানে পইচা বহুত দৰকাৰ আছে মানে কি কৰিম পইচা ইমান দৰকাৰ আছে মানে ঘৰত অসুবিধা চলি আছে মানে এইটো কাৰণে অকল কাম কৰো না স্কুলো পঢ়াও ঘৰতো চলাও মানে কাম কৰো এইটো কাৰণে লাগিছিল মানে যিয়ে কাম দিব সেইটোৱে কৰিম মানে তাকে এই গুদামটো দেখাই দে কি কাম লাগে आधार कार्ड मैं जानो आधार कार्ड तो विचारी बोली এইটো কাৰণে আনি দিছে নিখিল দাস বনাকে 500 টাকা কামটো হৈ যাব না স্যার हां ঠিক আছে তুই এটা কাট দিম দেই মই এইটো কাট লৈ পেলাই গোদামত যাবি আপনার কাট ন हां ঠিক আছে হ'ব তেতিয়ালে আমি যাও না ঠিক আছে স্যার নাও বই মা হে মা ওই মিনি কই হাকা তো একটা গুড নিউজ আছে না খবর কাটি কেন খবর তো ভালোই আছে মানে কি হলো বলতো একটা কাম পাইছি মানে মানে আমি ভাবছি যে স্কুলও পড়বো এদিকে এখন স্কুল ছুটি আছে কই দিন কামও করব ঘরটাও চলবে না মুই जहां तहां काम करता कितना करबो रे बेटा ওটা এখন টেনশন না হলে মুই কাম একটা পাই গেলি বড়িয়া আছে बढ़िया বিন্দাস যাব ধনির এডমিশনটা হয়ে যাবে हां तो হ্যাঁ ও পড়বে মো পড়বো
কেতনা বুড়া মানুষ থকানি হব না ঠিকে আছে এখন তোকে কাম করতে না লাগে হোক তো মুই ভাত সাত নাই খাবো আইলে ভাত খাবো মানে গুদামটাকে মালিকটা বলেছে যে যাতেলে তো মালিকটা বললো যে গুদামটাকে যাবি কাম সামগুলা দেখবি খালি করে এখানে আইবি আইলে মুই ভাতটা খাবো হোক হ্যাঁ বনাবনি করে রাখে দিব বনাই কেন রাখে দে মুই আসছি হোক আর ভাতটা বনা দিয়ে মুই শাক ঠাক বনা তুলব ভাজি বনাই দিব কৈলাস নিকলে চলে ফাইল বানা জি কোনটা করতে কি কলটা মাইস আছে হেল্ল' নিখিল হ্যাঁ স্যার কসম ফাইলটো কেতিয়া আনিবি তই ফটাফট লৈ আহ ছাৰ কল কৰি আছিলো নহয় হ্যাঁ স্যার গৈ আছো রাস্তাতে আছো মানে এই পামে এতিয়া আৰু হ'ব ঠিক আছে সোনকালে আহ ছাৰ আহি আছে মানে নিখিল না লাগে হয় লাগে তো হাঁকা তো হাঁকা ওই 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 নিখিল কি হলো তোমার দাদা লাগে না থাকে তো কার কোন ঝগড়া লাগে হান্ড্রেড সাল দল সব জানি কি জানিস হান্ড্রেড জানি তো তুই কার কোন ঝগড়া লাগে মোর বাবা গম পালে তো মারা দিবে মোর দাদা লাগে আর দেখা পাই আজ এই বলছি আর নাই বলবো বলে শুন তো মোর কথা হান্ড্রেড জানি সব কথা তো হান্ড্রেড জানি তো তোর কথা কি জানি মোর কথা তোদের জানি আর হবে তোদের যদি বলছিস কি আছে তোর দাদা লাগে নাই হ্যাঁ মনতে আজি মোৰ কিহৰে শিহৰণ জাগে পাৰিবি সপোনে ক'ত কি হ'ল ইমান দেৰি যে মানে গুদামত বহুত কাম আছিলে মানে সেইটো কাৰণে অলপ দেৰি হৈ গ'ল ছাৰ আহি আছে কৈলাশ দেখোন মোক ফোন কৰিছিলে মই কামৰ কাৰণে উঠাব ই মোক একোৱে কোৱা নাই এতিয়ালৈকে কৰিব পাৰে এইটো ভালকে ৰাখ ছাৰ আহি আছে ছাৰ আহিব নেকি আহিব আহি আছে নেকি মই ভাবিলোঁ কিবা ইম্পৰ্টেণ্টেই আছে নেকি এইটো কাৰণে সোনকালেই আহিছিলোঁ আৰু গাড়ী চাড়ী নাই ন পে'মেণ্টটোও হোৱা নাই এতিয়ালৈকে দিম পেমেণ্ট দিম 1 তাৰিখত দিম 1 তাৰিখত ন অঁ ঘৰতো মানে দিগদাৰ হৈ আছে ন সেইটো কাৰণে ছাৰক কৈ দিব আৰু পে'মেণ্টটো সোনকালে ছাৰ এইটো পেমেণ্ট নিদিয়ে মানে ময়ে দিমতো 1 তাৰিখ আহি যাবি পেমেণ্ট ল'ব পাই যাবি কেতিয়া দিব গোদাম ফাইলটো লাগিব ন মোক ছাৰ এতিয়া আনি আছে নেকি আহিলে দি দিম তোক ফাইলটো চাই দিম কি আছে ঠিক আছে মই ঘৰতে আছোঁ ফাইলটো লৈ সোনকালে আহ कहाँ जा रही কি হলো ওই যে না হান্ড্রেড না কি बोले दीदी हंड्रेड माफ कर दी माफ कर दी मन में तेरे को बोली ना बुझा नहीं तो तुम बोली तेरे को सुन मैं को थोड़ा तेरा तो नहीं सुन हंड्रेड ना जान ना की बोले दिले हंड्रेड के माफ कर दी सॉरी এখন তো ওইগুলা নাই হবে তোরা তো বুঝে নাই পেলে আমার খড়া ভালছে मैं तो सुन बोली तेरे ठीक है अब मैं जाए ही मालिक को काम दे वैसे नहीं करना निकल हंड्रेड को थोड़ा मन रहता है ना हंड्रेड नहीं बोलबो लगी थी कोनो ना जान की बोले दिले নাই ই মোক এই কৈলাশে আনিছে তো ই কৈছে যে ঘৰত দিগদাৰ হৈ আছে পেমেণ্টটো কেতিয়া দিও পোষ্ট কৰিছে আপোনাক তাৰা কপি কৰিছো পেমেণ্টটো পাই যাব চিন্তা কৰিব নালাগে মই কৈছো মানে 1 তাৰিখত লৈ যাবি আর কৈলাশৰ বোলে অলপ দিগদাৰ হৈ আছে তাকো বোলে লাগে পেমেণ্ট স্যার মই যাও ন মানে ঘৰত মানে মা আৰু ভনীজনে মানে অকলে আছে মানে সেইটো কাৰণে যাওঁ কালি 1 তাৰিখ ন কালি আহি যায় পেমেণ্টটো লৈ যাবি যা ঠিক আছে স্যার যাওঁ বাইক ওটা লৈ যাবি যাই খোজকাঢ়ি ইমান দূৰৰ পৰা লাগিছিলে মানে ঘৰত অকণমান অসুবিধা হৈ আছে তো চেলটো দিলে মানে বাইক এখন ল'লোঁ হয় নেকি দি দিম হ'ব দে ঠিক আছে একাউণ্ট নম্বৰ আছে ন অঁ আছে তাত ট্ৰেন্সফাৰ কৰি দিম এইটো ফাইলটো আনিছিলে নিখিল দাস আনিছিলে ফাইলটো এইটোৱে মানে এইবাৰ গুদামত যে ভালকে কাম হৈছে
আৰু মানিও লগাইছে এইবিলাক কৈ নামকেইটা চাৰ্টিফিকেটটো ভালেই আছে বাৰু তাৰ পেমেণ্ট কিমান দি আছে চব আছে দেখাই মানে ই আইছে যেতিয়া যে একবাৰে গণ্ডগোল নাই হয় এই কয়লা সাগর তো কাম ভালেই কৰি আছে কয়লা সাগর নাজানে যে এইটো অলপ গণ্ডগোল হৈছিল মানে এতিয়া নিকিল আহিছে না ওই কলেজত পড়ে এই বিকিলমান ল'ৰাটো মোৰ লগত মানে কি হলো বলতো বহুত থকানি রিজন নাই কাম করে করে স্যালারিটা পাইলি বড় ভাবছি মানে মিনিট এডমিশনটাও করাই দিব আর বাইক একটা লিব কাপড় কানিও কিন দিতে লাগবে কানি আর এখন ভাবছি যে ওভার টাইম করব নাকি রাতিও করব নাকি হ্যাঁ তারে ধারসার হয়ে যাচ্ছে না ওগুলা মার দিতে লাগে না ওটাই ভাবছি মানে কিবা একটা করবো ভাবছি এখন নিজে একটা কোনো ডাকে নাই করে ধাক্কা মারবি তবে তাই করে কামটা করতে ওরকমই ভাবছি ধনী কানো সাইকেল একটা কিনে দিতে লাগে স্কুল যেতে না মোটা তো বাদ দিয়ে পারবো এরকম পড়বো বি কাম করবো রাতে কাম করবো দিনে পড়বো না করে কেন পড়াটা কমপ্লিট করবো আর বাকি পড়াবো ঘর দুয়ার গেলা হলো কমার লাগে তো এতনাটা করলি আর এতনাটা করতে নাই পারবো নাকি না পারবি তো আমাকে বহুত জোর ভুক লাগছে মানে ভাত খাওয়া বহুত টাইম হয়ে গেল না কাল লেট ফোন আসে ভাতটা খাই মানে পয়সাটা লেগে আসতে